নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'। মাক হ'বলৈ ওলাইছে বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। আহকচোন জানো কোনগৰাকী অভিনেত্ৰীনো মাক হ'বলৈ ওলাইছে। তাৰ আগতে আপোনালোক যদি আজি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। মাতৃ হ'বলৈ ওলাইছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট। আলিয়া ভাট বিবাহপাশত আবদ্ধ হৈছিল এই বছৰৰ এপ্ৰিল মাহত জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে। আৰু তেওঁ এতিয়া মাতৃ হ'বলৈ ওলোৱা কথাটো তেওঁ নিজেই ছ'চিয়েল মিডিয়াৰ যোগে শ্বেয়াৰ কৰে। তেওঁলোকৰ অনুৰাগীসকলে কয় যে বিবাহ নোহোৱা আগতেই তেওঁ মাতৃ হ'বলৈ ওলাইছে। যি কি নহওক, আহিবলগীয়া সন্তানটো ভালে কুশলে আহক তাৰে কামনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত যদি নতুন হয় পুনৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব